নমস্কাৰ সকলোকে আৰু মোৰ আন এটি শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আহিছোঁ ছয়গাঁৱত থকা চন্দিকা মন্দিৰলৈ। ইয়াত বিশেষকৈ দুৰ্গা পূজা বহুত ডাঙৰকৈ পতা হয়। এয়া দুৰ্গা মন্দিৰ। আজি মোৰ ভাগিনৰ নামত ইয়াতে ভোগ দিয়া হৈছে, সেইকাৰণে সকলোবোৰ আজি ইয়াতে আহিলোঁ। মাজে মাজে এনেকৈ মন্দিৰত আহি বৰ ভাল লাগে। তাৰপিছত আমি প্ৰসাদ খালোঁ। আৰু এয়া পোৱালিৰ উৎপাত। আৰু আজি ইয়াত এই অকণমানিজনীকো লগ পালোঁ। চৰি, ছোৱালী নহয় দেই, ল'ৰা হয়। মই আকৌ সৰু পোৱালিৰ লগত খেলি বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে? তাৰপিছত আমি সকলোৱে ভোগ খাই ঘৰলৈ উভতি গ'লোঁ। আজিৰ কাৰণে ইমানেই। আকৌ আহিম আন এটি শ্বৰ্ট ভিডিঅ'লৈ। বাই বাই।